জুবিনৰ মৃত্যুত নতুন বিস্ফোৰণ জুবিনৰ অকাল মৃত্যুৰ বাবে দায়ী য়টৰ কেপ্টেইনো ছিংগাপুৰ আৰক্ষীৰ মৰণোত্তৰ প্ৰতিবেদনত চাঞ্চলকৰ তথ্য আদালতত কেপ্টেইনৰ স্বীকাৰোক্তি য়ট পাৰ্টিৰ পূৰ্বৰে পৰা অত্যধিক সুৰাপান কৰিছিল জুবিনে ছিংগাপুৰৰ সাগৰত জুবিনৰ অকাল মৃত্যুৰ বাবে অন্য ব্যক্তিৰ সমানে য়টৰ কেপ্টেইনো দায়ী জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত এই কথা উল্লেখ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গৰ পানীত ডুবিয়ে মৃত্যু হোৱা বুলি উল্লেখ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত হাৰ্টথ্ৰবগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিলৰ পাছতে সৰ্বত্ৰ সৃষ্টি হৈছে চাঞ্চল্যৰ কিন্তু তাৎপৰ্যপূৰ্ণভাৱে ছিংগাপুৰৰ অধিবক্তাই জুবিনৰ মৃত্যুৰ বাবে বহুকেইটা কাৰণ উল্লেখ কৰিছে অধিবক্তাৰ মতে জুবিনৰ মৃত্যুত য়টখনৰ কেপ্টেইনৰ গাফিলতি আছিল নিচাসক্ত লোকক কিয় য়টত উঠিবলৈ অনুমতি দিছিল ছিংগাপুৰৰ ট্ৰায়েংগল লিগেলৰ সঞ্চালক তথা জ্যেষ্ঠ অধিবক্তা নিকো লিৰ এক বিস্ফোৰক দাবী এয়া সাধাৰণ মৃত্যু নহয় ইয়াৰ আঁৰত আছে গুৰুতৰ গাফিলতি সুৰামক্ত অৱস্থাত থকা কোনো ব্যক্তিক সাগৰৰ মাজলৈ লৈ যোৱাটো আন্তঃৰাষ্ট্ৰীয় বন্দৰ আইনৰ চৰম উলংঘা তেন্তে সকলো জানিও কেপ্টেইনে কিয় জুবিনক সাগৰত নামিবলৈ অনুমতি দিছিল উল্লেখ্য জুবিন গাৰ্গে য়ট পাৰ্টিত যোৱাৰ পূৰ্বৰে পৰা সুৰাপান কৰিছিল বুলি য়টৰ কেপ্টেইনে কৰোনাৰ্ছ আদালতত তুলি ধৰিছে তথ্য আনকি য়টত উঠাৰ পাছতো জুবিনে অত্যধিক মাত্ৰাত সুৰাপান কৰাৰ কথাও উল্লেখ কৰিছিল জুবিনৰ মৃত্যুৰ বাবে অসমৰ পৰা যোৱা লোকসকলৰ সমান্তৰালভাৱে য়টৰ কৰ্মকৰ্তাও অৱহেলা কৰাৰ বাবে দায়ী বুলি মন্তব্য কৰে ছিংগাপুৰৰ অধিবক্তাই কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদনে অসমত চলি থকা গোচৰত কি প্ৰভাৱ পেলাব আইনী মেৰপাকত বান্ধি ছিংগাপুৰৰ সেই অপৰাধী কেপ্টেইন আৰু জুবিনৰ সন্দেহজনক সংগীসকলক জেলৰ ভাত খুৱাব পৰা যাবনে নে ফাদিল নোহোৱাকৈয়ে ৰৈ যাব জুবিনৰ মৃত্যুৰ অন্তৰালৰ আচল ৰহস্য বিৰিঞ্চি কুমাৰ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ